আজি আমাৰ সেকেন্ড ব্লগটোলৈ আপোনালোকক স্বাগতম। আমি আজি বশিষ্ঠৰ কিছুমান আপোনালোকক পবিত্ৰ স্থান আপোনালোকক মই আজি দৰ্শন কৰাম। বলক কেনেকুৱা লাগে। দুটা ঠাই আছে, এটা ইফালে চিধা যাব পাৰি আৰু এটা এনেকৈ যাব পাৰি। আপোনালোকক মই এই ৰাস্তাটো দি লৈ যাই আছোঁ। ইফালে ধুনীয়া এটা আপোনাৰ ভিউ দেখা পাব, ভিউ পইণ্ট আছে, কিন্তু মই আপোনালোকক আজি মেইন ঠাই দি লৈ যাই আছোঁ। তেতিয়াহ'লে বলক মই বশিষ্ঠৰ আপোনাৰ কিছুমান ভিউ আপোনালোকৰ পইণ্ট চাব। তো আপোনালোকে দেখিছে বশিষ্ঠ মন্দিৰৰ যোনটো মেইন গেট হয়, মেইন গেটটো আপোনালোকে ইয়াত দেখিব পাইছে। আপুনি এতিয়া সোমাই যাম। তো আমি বশিষ্ঠৰ আপোনাৰ যোৱা মেইন গেট আছে। আপোনালোকজন এতিয়াই মই দেখালোঁ গেটটো। আমি মেইন গেটেই যোৱা নাই, গাড়ীখন হ'ব প্ৰব্লেম অলপ, সেইকাৰণে আমি ভিতৰেদি যাই আছোঁ, পিছৰ গেটখনেদি। আচলতে চাৰিওফালেদি যাব পাৰি। বশিষ্ঠ মন্দিৰ যোৱা আছে একচুৱেলি 3টা ৰাস্তা আছে। তথাপিতো মই আপোনাক মোৰ গাড়ীখন থবৰ কাৰণে অলপ সুবিধা হয়, চ' মই ইফালেদি আপোনালোকক লৈ আহিছোঁ। তথাপিতো ইফালে আপুনি কিছুমান দেখা পাব, ধুনীয়া ধুনীয়া চাই কিছুমান দেখা পাব। তথাপিতো একো নাই, ধুনীয়া দলং। ভালকৈ লৈ যাবি, নদী দুটাই বজি থাকিম তাতে। দলং দেখিছে, বশিষ্ঠ মন্দিৰ, বশিষ্ঠ ষ্ট্ৰং বুলি কয় একচুৱেলি। দেখিছে বশিষ্ঠ মন্দিৰৰ মেইন মন্দিৰটো এইটো। এইফালে ওলাই যাব পাৰি নেকি? এই দেখিছে নিজৰাৰ পৰা পানী আহি আছে। এইটো মেইন মন্দিৰটো, ইয়াৰ পৰা নিজৰাৰ পৰা দেখিছে পানী আহি আছে। ই আৰু গা ধুব গৈছে বা ভৰি ধুব গৈছে। দেখিছে তলৰ পৰা ওপৰৰ লাগি। তো ফ্ৰেণ্ডছ, ইফালে যদি আপোনালোকে অহা নাই, ইফালে আহিব পাৰে, ধুনীয়া। আপুনি গা ধুবও পাৰে এইফালে আগত। আজি অলপ ঠাণ্ডা, চলিবিলাক নাই। বলক মই আপোনালোকক মন্দিৰটো, মনসা মা মন্দিৰটো আপোনালোকক দৰ্শন কৰা। এইটো মেইন মন্দিৰ, মই এতিয়া ভিতৰলৈ নোসোমাম। এইটো ঋষি, এই চাই আপোনালোকে দেখা পাইছে, কি বুলি বা কয় মোৰো ভালকৈ নাজানো। তো বলক মই মেইন মন্দিৰটো আপোনালোক লৈ যাম। বান্দৰ চাব, এইটো ডাৱৰ। মানুহে কয় যে বশিষ্ঠত যদি আপোনালোকে বান্দৰ দেখা নাই, কি দেখা পাইছে? বান্দৰ চাওক। তো আমি এতিয়া মনসা
ফ্ৰেণ্ডছ মেইন মন্দিৰটো এইটো যোনটো মনসামাৰ মেইন মন্দিৰটো এইটো এই দেখিছে মেইন মন্দিৰটো এইটো ইফালে চাইড কিবা যাব পাৰিম তো আপোনালোকক মই মনসা মন্দিৰৰ বশিষ্ঠৰ মনসা মন্দিৰৰ মেইন মন্দিৰটো মনসা মন্দিৰটো আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ তো ইফালে আপোনাৰ কিছুমান চিত্ৰ ইয়াত অঁকা আছে এই দেখিছে ইয়াত যোনবিলাক আপোনালোকে ৰছী বান্ধা থকা দেখা পাইছে এইবোৰ একচুৱেলি এইবোৰত বান্ধিলে বোলে নিজৰ কিবা যদি আপোনাৰ কিবা আশা আছে সেই আশা ইয়াত বান্ধিলে সেই আশাটো পূৰ্ণ হোৱা বুলি বিশ্বাস কৰা হয় ময়ো কিছুমান কৰিছিলোঁ যাৰ ফল মই পাইছোঁ তথাপিতো আপুনি এনেকৈ দেখিছে কিমান ইয়াত ৰছী বন্ধাই আছে আৰু যেতিয়া আপোনাৰ সেই আশাটো যেতিয়া পূৰ্ণ হৈ যায় তেতিয়া ইয়াত আহি এডাল ৰছী খুলি দিয়ে এইটো ধৰ্ম এই দেখিছে আপুনি গছডালত এনেকৈ চাৰিওফালে বন্ধাই আছে তো তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল যদি ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ আনি থাকিব লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়ালৈ যদি চেনেলটো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ বহুত কষ্ট কৰিছোঁ আহিছোঁ ইও বহুত কষ্ট কৰিছে আৰু লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আপুনি যদি ভাবে কি কোনটো জেগা কোন ঠাইটো প্লেচটোৰ নাম কি আৰু এড্ৰেছটো কি মই পূৰা আপোনালোকক এড্ৰেছটো পূৰা লিখিত ৰূপত আপোনালোকক কমেণ্টত দি দিম আৰু আপুনি মোক হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰে আগতে কমেণ্টত কণ্টেক্ট কৰিব তো ফ্ৰেণ্ডছ কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি পূৰা ক'ব মোক তো এতিয়া থাকক আজি মই আজি আপোনালোকক মই বহুত এক্সাইটেড হৈ আছোঁ পূৰা ভিডিঅ'টো দিবলৈ ভিডিঅ'টো দি আপোনালোকক নেক্সট ভিডিঅ' আৰু কিবা এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক আজি মই যাওঁ